ছোৱালীজনী অ হয় নেকি হেই তুমি ৰবাচোন দে অকমান দেই অ হেৰা অ এইফালে আহাচোন এই ল'ৰাজন আহিছে আমাৰ হেই ক'ত এতিয়া লুকাই থাকিবলগীয়া হৈছে সি এটা নিছিলোঁ লগত ফচাই মাৰিলেগৈ তাক এনেকুৱা দিব লাগিব ঘৰত নি পিনি আহিছে পলা আহিছে নমস্কাৰ বন্ধুসকল নিতুল চেতিয়া চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ বন্ধুসকল? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু বন্ধুসকল আকৌ বহুত দিনৰ মূৰত এই কমেডি ভিডিঅ' এটা বনাবলৈ ওলালোঁ আৰু ভিডিঅ'টো চাই থাকিব কেনেকুৱানো হৈছে আৰু তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল। আৰু বন্ধুসকল কেমেৰা ধৰিবলৈ তেনেকৈ মানুহ নাই যে অকলে মই সেই 3-4টা চিন কৰিবলগীয়া হয়, অকণমান অসুবিধা হয়। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকে কমেণ্ট কৰিলে মোৰ আৰু ভিডিঅ' বনাবলৈ অকণমান ভাল লাগিব দিয়কচোন। ভিডিঅ'বোৰ চাই থাকিব বন্ধুসকল। জিকানি আহকচোন। তোমাক কিবা লাগিছিলে নেকি? ইমানখিনিনো ক'লে নিবা ভাইটি? এই ফুৰিবলৈ বুলি আহিছিলে ঘৰত ঢেকিনাপতা গাঁওখনলৈও। ঢেকিনাপতা গাঁৱনো এইখনে ভাইটি ক'ৰপৰা আহিছানো তুমি? আমি ভীমকল গুৰি পৰা আহিছোঁ, ভীমকল গুৰি পৰা। অ হয় নেকি? হেৰি তুমি ঢেকিনাপতা গাঁও কাৰ ঘৰলৈ আহিছা? মুখ মেলি নামটো মুখ মেলি ঘৰলে? মুখ মেলি যে কোন আমাৰ ঘৰে ছোৱালীজনী এইটোৰ লগত আকৌ কিবা লেনদেনত পৰিছে নেকি আকৌ? এতিয়া আকৌ এবাৰ কোৱাচোন কাৰ ঘৰলৈ আহিছিলা? মুখ মেলি কি লাগিব আৰু কোৱাচোন? অকল চিপছ লাগে, চিপছ। নহয় তুমি যে মুখ মেলি ঘৰলৈ আহিছা কেনেকে চিনাকি কি দৰকাৰত আহিছিলানো? কালি চাবলৈ আহিছোঁ, ৰং নম্বৰ এটা লাগিছিলে। কি ককাইদেউ ফোনত কথা পাতে, আজি নিম বুলি আহিছিলোঁ ককাইদেউলৈ ছোৱালীজনী। অ হয় নেকি? হেৰি তুমি ৰবাচোন দে অকমান দেই। আপুনি কাৰোবাক কৈ নিদিব দেই। আপুনি কাক কৈছে নক'ব। নকবি বুলি পলা তোপা মাক লং আজিও পলা আজি মৰিলো আমাৰ জবলাকেইটা এটা ইয়াতে আছে বুলি ফোন কৰিলে, একদম মাথা নষ্ট কৰি দিছে সিহঁতি মোক। ছোৱালী চাবলৈ ৰাতিপুৱাই গ'ল নাই ক'ত খেদা খালে বুলি মোক এটাই ফোন মাৰিলে, ক'ৰবাত হাবিত সোমাই আছে বুলি পলাই, ক'ত বা এতিয়া লগ পাওঁ, মাথাটো বেয়া কৰি দিছে। চাওঁচোন সেইফালে গৈ চাওঁ পাঙিনে নেপাঙিনে, খাবই আকৌ খেদা সেনেকৈ। ঘপককৈ যদি ৰং নম্বৰ এটা যদি ছোৱালী আনিবলৈ যায় সিহঁতি, মই ক'লোঙেই মই যাম, মই কথা পাতিম বুলি, মোৰ কথা নেমানিলে, পলাই চিধা ফুটিলে সিহঁতি, ৰাতিপুৱাই গ'ল। আৰু নেযাওঁ ছোৱালী চাবলৈ, মই আৰু নেযাওঁ। এনেকুৱা মাৰ খালোঁ আজি, এনেকুৱা খেদা খালোঁ। এটাই এৰি থৈ পলালে, কোনফালে পলালে। আৰু ছোৱালী চাবলৈ নেযাওঁ ৰং নম্বৰ মই, এটাই এৰি থৈ পলালে মোক, অকলে লুকাই থাকিবলগীয়া হৈছে। আহিছেই হ'বলৈ আকৌ বিচাৰি, নোৱাৰো পলা। ক'ত গ'লি ঐ তই? আহিছ নাই মোক বচা। ক'তনো ফচিলোঁ আজি, ছোৱালী চাবলৈ জিন্দগী নেযাওঁ দেই, এনেকুৱা খেদা খালোঁ। তানো ক'তনো গ'ল, সেইটো বিচাৰিও পোৱা নাই। ক'ত গ'লি ঐ? চিঞৰিবও নোৱাৰো, শুনি পাব। ক'ত গ'লি ঐ? আজি মৰিলোঁ আৰু, ককাই কথা নুশুনি কেলেনো আহিলোঁ আৰু।
আজোপা ছোৱালী বিচাৰি নাযাওঁ আজিপা ছোৱালী মুখে নকওঁ ক'ত গলি ঐ মুখ লৈ যাহি ক'তনো ফচিলোঁ সি জীৱনত নহ'ব ছোৱালী তোৱালী দেই অভু ক'ত এতিয়া লুকাই থাকিবলগীয়া হৈছেহি এটাক নিছিলোঁ লগত ফচাই মাৰিলেগৈ তাক এনেকুৱা দিব লাগিব ঘৰত নি পিনি আহিছে পলা আহিছে Hai tu. Hoi. Yore. Polio. Polio. Lo. Shh. You should be. I hold him out. You turn up. ক'ত গৈছিলি মোক নে ধনীয়া ইথৈ গ'লগৈ পলাই গ'লগৈ অকলে দুই লিখাটো লগত নিয়াতকৈ নিনিয়াই ভাল দৰকাৰ নাই নহয় অকলে মোক এৰি থৈ যাবলৈ এনেকুৱা মাৰিলে লগৈছোং ৰ মনে থাক তই মোক এনেকৈ এৰি থৈ যাব নালাগে নহয় এনেকুৱা ভয় লাগিছিলে আজিৰ পৰা ছোৱালী নহ'ব দেই ৰং নবা চং নবা এৰি লওঁ আৰু কেলৈ থৈ মোক এনেকৈ এৰি থৈ গ'লি বাৰু আৰু তোক দোকানত নক'বলৈ কৈছিলোঁ নে সেনেকৈ কাৰোবাক বাটত মানুহ লগ পালে তোক সেনেকৈ কবি বুলি কৈছিলোঁ নে নাই কোৱা হৈছিলোঁ মালৰ নিচা ছুটি গ'লগৈ এতিয়া ক'ত বাই মই ঘৰত বুজালোঁ ৰাস্তাত মানুহ লগ পালে ছোৱালী চাবলৈ আহিছোঁ নকবি বুলি সি নুশুনিলে এনেকুৱা আৰু নহ'ব দেই জিন্দাগী নহ'ব তোৰ লগত বৈ যাওঁ বৈ বিচাৰি শুব পাৰে সোনকালে একবাৰ যোৱাই ভাল হ'ব ঐ আজি ঘৰত এনেকুৱা মাৰ দিব ককাই কৈছিলে নালাগে বুলি আমি সিয়াক নকোৱাকৈ আহিলোঁ আজিৰ পৰা নহ'ব ছোৱালী তোৱালী মই কৈ দিছোঁ আৰু দেই আজিৰ পৰা ৰং নবা চং বা নহ'ব দেই মোবাইলটো ঘৰত গৈ কাটি পেলাম এইবোৰ ৰং নবা চং নবা নহ'ব আজিৰ পৰা তেনেকুৱা চুট পালোঁ আজি বৈ যাংগো বৈ ঘৰত আজি বেয়া মাৰ খাব লাগিব ককাই এনেকুৱা দিব আজি বৈ যাংগো বৈ আৰু ঘৰত এইবোৰ কথা নুলিয়াবি গম পাবই পায় দিব আজি ঘৰলৈ এতিয়া যাবলৈ নোৱাৰিম এতিয়া খোজকাঢ়ি ৰাতিপুৱা যিকণ খাইছিলোঁ নিচাই ছুটি থাকিলে খেদা কোবত বৈ সোনকালে চব তোপা হ'ল তোক মই কৈ আহিছিলোঁ ৰাস্তাটোত আমি ক'লৈ গৈছোঁ কি কামত গৈছোঁ তোক বুজাই নিছিলোঁ তোক মানুহে ৰাস্তাত সুধিলে নকবি বুলি ছোৱালী চাবলৈ আহিছোঁ বুলি হে মইনো কি জানো সেইজনী ছোৱালী মাক হ'ব বুলি হে তোক নেমাই কাক মাৰিব তোৰ লগত এটা ময়ো মাৰ খালোঁ ইমান ধুনীয়াকৈ চুলি তুলি কাটি আহিছিলোঁ এইবোৰ
এনেই গ'ল এখন পইচা তোক ঘৰত গৈ দি আছো চব টোপা হ'ল বাদ দে বৈ আজি বাহু বাদ দে ঘৰলৈ ডাঙৰ বৈ ককাই বিচাৰি ফুৰিব পাৰে মাক মোবাইলটো থাকি আহিলে ক'ত পৰিলে আৰু চব টোপা হ'ল আজি বাবু নহ'ব বৈ ঘৰলৈ ডাঙৰ বৈ ককাই কথা শুনি পৰিব এতিয়া পৰা নুশুনিয়ে আমাৰ এনেকুৱা হ'ল মনত পৰিলে কিবা লাগি যায়